নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত বৰ্তমান ভালে আছোঁ। বন্ধুসকল, আপুনি মই নহয়নে বাৰু? হাজিৰা কৰিবলগীয়া হয়, বহুতে হাজিৰা কৰি খায় আৰু সেই হাজিৰা কৰি খোৱা পইচাবিলাক আমাৰ ঘৰত জমা নাথাকে বা আমি ৰাখিব নোৱাৰোঁ, জমা কৰিব নোৱাৰোঁ। আৰু অসমখনতে হওক বা ভাৰতবৰ্ষতে হওক বহুত টকা পইচাত থকা মানুহ আছে আৰু একেবাৰে নাইকিয়া মানুহো যিহেতু আছে, সকলোৱে গম পায় আৰু সকলোৱে জানে। আৰু মই ক'ব বিচাৰিছোঁ মানে কি, বিশেষকৈ চৰকাৰে টকা পইচা ৰাইজক নিদিয়ে। ৰাইজক দিয়াহেঁতেন চৰকাৰে টকা পইচা, ৰাইজে আজি মানে দুখীয়া হৈ নাথাকিলে হয়। আমি ধুনীয়া এখন ধনী মানুহ হ'লোহেঁতেন, এটা ধুনীয়া মানে পৰিস্থিতি আহিলেহেঁতেন। আমাৰ এতিয়া অসমখনতে হওক, এটা মানে বস্তু বিচাৰি পাবৰ কাৰণে বা কিবা এটা কৰি ল'বৰ কাৰণে, কিবা এটা কৰিবৰ কাৰণে বহুত কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। আৰু সেয়েহে আপোনালোকে কিয় কৈ আছোঁ কথাষাৰ আপোনালোকে চাগে বুজি পোৱা নাই, নহয়নে? আৰু বুজি পাব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু বন্ধুসকল, যদি আপোনালোকে মোৰ পেজটো নতুনকৈ পায় তেনেহ'লে ফ'ল' কৰিবলৈ কেতিয়াও নাপাহৰিব, ফ'ল' কৰি ৰাখিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈও নাপাহৰিব, যাতে আপোনাৰ বন্ধুৱেও এই মোৰ ভিডিঅ'টো পায়। সেয়েহে আপোনালোকে শ্বেয়াৰো কৰি দিব। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, কথাখিনি শুনি লওক, শুনি লৈ লাহেকৈ কমেণ্ট কৰিব, আপোনালোকৰ মতামত দিব। চাওক এতিয়া ভিডিঅ'টো শেষলৈকে। আজি হাজিৰা কৰা মানুহৰ কাম নাই, পঢ়া কৰা মানুহৰ কাম নাই। এনেকুৱা ক্ষেত্ৰত সেই যে নাগৰিক ভাত্তা যদি আমি নাপাওঁ, ভোটাৰ পেঞ্চন যদি নাপাওঁ, তেনেহলে মানুহ জীয়াই থকাটো মুস্কিল হৈ পৰিছে। সেই অভাৱী মানুহবিলাকক চাউল পাই পেলাই আপোনাক জাতিত ভগাব, মাটিত ভগাব। কোনে ভগাব? নেতাই ভগাব। তুমি বড়ো হয়, তুমি আদিবাসী হয়, তুমি নেপালী হয়, তুমি মিৰি হয়, তুমি গাৰো হয়, তুমি আহোম হয়, তুমি চুতীয়া হয়, তুমি কোচ হয়, তুমি মুছলমান হয়, তুমি হিন্দু হয়। আমাৰ মাজত কাজিয়া পেচাল কৰাই পেলাই নেতাই তাৰ ব্যৱস্থাখিনি উঠাই লৈছে। যিটো ভোটাৰশ্বিপৰ আইনখন হ'ব লাগে বুলি 2005 চনত তেতিয়াৰ সাংসদ আছিল সৰ্বানন্দ সোণোৱাল এজিপিৰ সাংসদ আছিল, এই চহী কৰিছিল। অৰুণ কুমাৰ শৰ্মা এই সমষ্টিৰে সাংসদ আছিল, চহী কৰিছিল। বীৰেন সিং ইন্টি কাৰ্বি আংলঙৰ পৰা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সাংসদ আছিল, চহী কৰিছিল। NC বৰকটকী 2005 চনত মঙলদৈ সমষ্টিৰ সাংসদ আছিল, বিজেপিৰ পৰা সাংসদ আছিল। ইন্দ্ৰমণি বৰা লখিমপুৰৰ মানুহ, ৰাজ্যসভাৰ সাংসদ আছিল। কিন্তু এওঁলোকে দিল্লীত চহী কৰিলে, আন্দোলন কৰিলে, কিন্তু অসমৰ মানুহক এষাৰ কথা নকৰে। যদি অসমৰ মানুহক এইষাৰ কথা কয়, তেনেহলে আমাৰ নেতাগিৰি খতম হ'ব। পাব্লিকে নিজৰ অধিকাৰ যেতিয়া বিচাৰিবলৈ আৰম্ভ কৰিব, সেইকাৰণে নেতাই কি কৰি আছে? নেতাই লৈ পেঞ্চন, ভোটাৰক দিছে পেঞ্চন। ভোটাৰৰ পেঞ্চন, কৃত্ৰিম মূল্য বৃদ্ধি। 100 টকা যিটো বস্তু পাম বুলি আশা কৰিছিলে, আজি 100 টকা নাপায়। এটা ডিমৰ দাম ইমান বৃদ্ধি পাই গ'ল, এটা ডিম 10 টকা হৈ গ'ল। ডিমৰ দ্বাৰা মানুহবিলাকে প্ৰয়োজনীয় বস্তুটো যোগান ধৰি আছিলে, আজি ডিম খোৱাও বন্ধ কৰিব লগা হৈছে মানুহে। গতিকে সমাজখন যদি সুশৃংখল হ'ব লাগে, তেনেহলে উন্নত দেশৰ নিচিনাকে নাগৰিক ভাত্তা অৱধাৰিতভাৱে দিব লাগে। আমি অখণ্ড ভাৰতৰ কথা চিন্তা কৰো। আমি ভাৰত, পাকিস্তান, বাংলাদেশ, ভূটান, ম্যানমাৰ, শ্ৰীলংকা, মালদ্বীপ, আফগানিস্তানক লৈ এখন ইউনিয়ন বনাবৰ কাৰণে চিন্তা কৰো। যিটো ইউনিয়নৰ কাৰণে আমি 10 বছৰ লগাইছো, 20 বছৰ লগাইছো, বেছি সময় নাই। সমগ্ৰ দেশ এক হ'বলৈ গৈ আছে। আমি বিশ্ব চৰকাৰৰ পোষকতা কৰো, কিয়নো আমি যুদ্ধ বিগ্ৰহ নিবিচাৰো, আমি হাই কাজিয়া নিবিচাৰো, আমি মানুহ হোৱাৰ খাতিৰত কাজিয়া পেচাল আমি নিবিচাৰো। কিন্তু যদি গাঁৱে গাঁৱে যাওঁ, অসমত ৰেভিনিউ ভিলেজ 25,000 আছে, কিন্তু আজিৰ তাৰিখত প্ৰত্যেক গাঁৱত এটা কাজিয়া হয়, তেনেহলে দৈনিক অসমত 25,000 কাজিয়া হয়। সেই কাজিয়া মদৰ পৰা সৃষ্টি হয়। মদ বেপাৰীৰ ফোন নম্বৰ মোৰ ইয়াত সব আছে। এওঁলোকে কয়, দাদা কি কম, আমি মদটো বাকুতেও আমাৰ অন্তৰটো কঁপি থাকে। কাৰণ 10 জনক যদি আমি মদ খুৱাই দিলো, এজনেতো কাজিয়া লাগিবগে, মোৰ নামটোকে কৈ পেলাই কাজিয়া লাগিবগে, আমুকৰ তাত গিলি আহিছেতো। সেয়েহে সামাজিক বিশৃংখলাটো কোনে উঠাইছে? কিন্তু মানুহৰ ধাৰণা কিমান আছে? প্ৰথম কথাটো হৈছে, প্ৰতি ভোটাৰক প্ৰতি মাহে 8,000 টকা, 8,435 টকা দিব লাগে বুলি কোৱাৰ লগে লগে মানুহৰ ধাৰণা উল্টি হৈ যায়। ক'ৰ পৰা পাব, কেনেকে দিব, যেন অৰ্থশাস্ত্ৰবিদক বিলাক এওঁলোকে। আৰু ইয়াত অৰ্থনৈতিক বিশেষজ্ঞ ডক্টৰ ভৰত জুনজুনৱালা
এক্সপার্ট কমিটি পার্লামেন্টারি এক্সপার্ট কমিটি রায় দিছে যে এই টকাটো দিব পৰা যায়। নাগৰিক ভাত্তাটো চৰকাৰে খৰচ কৰি দি আছে, চৰকাৰে খৰচ কৰি দিব নালাগে, এওঁলোকক পোন পৰ্যায়কৈ খৰচ কৰাৰ অধিকাৰটো দিব লাগে। এটা কথা মনত ৰাখিব, শ্ৰদ্ধাৰ মহাত্মা গান্ধী, মহান আত্মাৰ মহাত্মা গান্ধীয়ে এইখন দেশ স্বাধীন কৰিছে, মাত্ৰ এইখন দেশ ৰাজনৈতিক স্বাধীনতাহে হৈছে। 1947 চনৰ স্বাধীনতা এইটো হৈছে সামগ্ৰিক স্বাধীনতা। 1949 চনত সংবিধান লিখিছে, 1951 চনত আমি ভোট দিয়াৰ অধিকাৰ পাইছো, যাক ৰাজনৈতিক অধিকাৰ বুলি কোৱা হয়, ৰাজনৈতিক স্বাধীনতা বুলি কোৱা হয়। কিন্তু ৰাজনৈতিক স্বাধীনতা পোৱাৰ পিছত আমি কিন্তু ভোট দিয়া মানুহবিলাকে নোটৰ অধিকাৰটো নাপালো, অৰ্থনৈতিক স্বাধীনতা নাপালো। আজিও যদি ৰাজনীতি বিজ্ঞান যিসকলে পঢ়িছে পলিটিকেল চায়েন্সত, আজিও প্ৰতি বছৰে পৰীক্ষাত আহে অৰ্থনৈতিক স্বাধীনতা অবিহনে গণতন্ত্ৰ মূল্যহীন ব্যাখ্যা কৰা। আপোনাৰ মোৰ ল'ৰা ছোৱালীয়ে তাক ব্যাখ্যা কৰি কৰি 10 নম্বৰ 15 নম্বৰলৈ পাছ কৰিছে। কিন্তু অৰ্থনৈতিক স্বাধীনতা কি আছিল? যিজন মহাত্মা গান্ধীয়ে 1948 চনত দেশ স্বাধীন কৰিছিল, আৰু সেইজন মহাত্মা গান্ধীয়ে 1948 চনত নিজে স্বাধীন কৰা দেশৰ বিৰুদ্ধে এখন আন্দোলন ঘোষণা কৰিছিল। মহাত্মা গান্ধীয়ে কৈছিল যে মই দেশখন ৰাজনৈতিকভাৱে স্বাধীন কৰিলো, কিন্তু দেশখন আৰু এখন আন্দোলন আমি ঘোষণা কৰিছো, অৰ্থনৈতিক স্বাধীনতা আন্দোলন ঘোষণা কৰিছো। কিন্তু এই অৰ্থনৈতিক স্বাধীনতা আন্দোলন থাকি গ'ল। আজি সেইকাৰণে আপোনালোকক সেই কথাখিনি আমি জাষ্ট বুজাবৰ কাৰণে অহা নাই, জগাবৰ কাৰণে আহিছো যে আৰ্থিক ইতিহাসে কি কয়। আৰ্থিক ইতিহাসে এটা কথা কয় যে যদি মানুহবিলাকক সুস্থ নাগৰিক বনাব লাগে, তেনেহলে নাগৰিকক নাগৰিক ভাত্তা দি পেলাই নাকি লগাব লাগে। দেশৰ পৰা সামাজিক ব্যাধি, চুৰি, বদমাচি, ডকাইতি, গুণ্ডাগিৰি, সন্ত্ৰাসবাদ খতম কৰিবৰ কাৰণে আমাক কি লাগে? নাগৰিক ভাত্তা লাগে। মই কৈছো, মই গেৰাণ্টি দিছো, যদি নাগৰিক ভাত্তা দি দিয়ে তেনেহলে 5 মিনিটত এইখন দেশৰ পৰা চোৰ বদমাছ খতম কৰিব পাৰে। 5 মিনিট। ইমান অস্ত্ৰ পুলিচ লগোৱাৰ প্ৰয়োজন নাই। নাগৰিক ভাত্তা চালু কৰি দিয়া 8,000 টকা, আৰু এটা কথা লিখি দিয়া, কোনোবাই যদি চুৰ বদমাচি কৰে তেনেহলে মাহত 8,000 টকাৰ পৰা কৰ্তন যাব, এওঁক নাগৰিক বুলি সুনাগৰিক বুলি গণ্য কৰা নহব। 5 মিনিটত চুৰ খতম হৈ যাব পাৰে। 5 মিনিট। সন্ত্ৰাসবাদ খতম হ'ব পাৰে 5 মিনিটত, বেছি টাইম নালাগে। কিন্তু চৰকাৰে পুহি ৰাখিছে কিয়? চৰকাৰে পুহি ৰাখিছে কিয়? নাগৰিক ভাত্তা নিদিয়াকে পুহি ৰাখিছে কিয়? এইটো আমাৰ প্ৰশ্ন। কিন্তু কথা হ'ল, এই কথাটো এজিপি কংগ্ৰেছে কিয় নকয়? 2011 চনত কংগ্ৰেছ চৰকাৰ আছিল, কংগ্ৰেছে কিয় নকয়? কংগ্ৰেছ গঠন হৈছিল ইংৰাজ খেদিবৰ কাৰণে। আপোনালোকে মনত ৰাখিব, কংগ্ৰেছ গঠন হৈছিল ইংৰাজ খেদিবৰ কাৰণে। ইংৰাজ 47 চনতে গুচি গ'লগে, তেনেহলে কংগ্ৰেছে কিয় খাপ পিটি আছে সেইটো আপোনালোকে জনাৰ দৰকাৰ আছে। বিজেপি গঠন কৰি হৈছিল হিন্দু ৰাষ্ট্ৰ বনাবৰ কাৰণে, মুছলমান খেদিবৰ কাৰণে। বিজেপিয়ে 10টা বছৰ হিন্দু ৰাষ্ট্ৰ বনাই মুছলমান খেদিলে, কিন্তু তথাপিতো আপোনাৰ ওচৰত কিয় খাপ পিটি আছে এই কথাটো জনাৰ প্ৰয়োজন আছে। আঞ্চলিক দলবিলাক, ইয়াৰ এজিপি বুলিয়ে কয়, এজেপি বুলিয়ে কয়, ৰাইজৰ দল বুলিয়ে কওক, বিপিএফ বুলিয়ে কয়, ইউপিপিএল বুলিয়ে কওক, গণশক্তি বুলিয়ে কওক, তাৰপিছত ইউডিএফ বুলিয়ে কওক, ইয়াত জেপিপি বুলিয়ে কওক, যিমানবিলাক এইবিলাক চব কি বুলি ক'ম, মই বেয়া কথাটো নকওঁ, ঔকাত নাই। দিল্লীয়ে যদি পইচা নিদিয়ে কালিৰ ভিতৰত লঘুণত মৰিব। আৰু এইখিনি আমাক কি শিকাই আছে? এইখিনি আমাক একচুৱেলি কি শিকাই আছে? আজিলৈকে কোৱা নাই কিয়? অৰ্থনৈতিক স্বাধীনতা লাগে বুলি কিয় কোৱা নাই? যদি অৰ্থনৈতিক স্বাধীনতা পায় তেনেহলে এওঁলোকৰ নেতাগিৰি বন্ধ হব। মই আহ্বান জনাইছো আপোনালোকক এটা আহ্বান জনাইছো, দুইটা ভাইয়ের কাম নাই, ভোটার পেনশন চালু করো, চলো ভোটার ধুবড়ি চলো। থ্যাংক ইউ।